মাঝৰাতিৰ উচুপনি। তেতিয়া 11:45। ঘড়ীৰ কাটাৰ শব্দই যেন নীৰৱতা ভাঙিছে। চাৰিওফালে অন্ধকাৰ ৰুমটোত মোবাইলৰ স্ক্ৰীনৰ পোহৰত তাৰ মুখখন উজলি উঠিছে। হোৱাৰ চেষ্টা অব্যাহত যদিও সেয়া যেন ব্যৰ্থ। লাহে লাহে সময় বাগৰিল। ঘড়ীৰ কাটাডালেও সময়ৰ প্ৰত্যাহ্বানত বাৰৰ ঘৰত বহিল। কিন্তু সি যেন অচল। সময় গৈ আছে যদিও সি ৰৈ আছে। মোবাইলৰ স্ক্ৰীনখনে পোহৰাইছে তাৰ অন্ধকাৰ মুখখন। স্ক্ৰীনত উজলি উঠিছে গুগলত চাৰ্চ কৰা সেই শব্দকেইটা। চাৰ্চিং ফৰ জব। সেইকেইটা যেন মাথো শব্দ নহয়, তাত নিহিত হৈ আছে তাৰ আশা। ৰাতিৰ গভীৰতাত যেতিয়া গোটেই পৃথিৱী নিদ্ৰামগ্ন হয়, তেতিয়া তাৰ মনত উজলি উঠে এক প্ৰতিচ্ছবি। দেউতাকৰ চুগাৰ, মাকৰ বিষ, ভনীয়েকৰ ডিগ্ৰীত এডমিশ্যন আৰু তাৰ প্ৰেয়সী, যাৰ লগত সেই সুখৰ সপোন ৰচিছে। লাহে লাহে ঘড়ীৰ কাটা বাগৰিল। ৰাতিৰ অন্ধকাৰ নেওচি দিন আহিল। সকলোবোৰ নতুনকৈ আৰম্ভ হ'ল। তাৰ শিতানৰ চকুপানীৰে তিতা গাৰুটোও যেন ৰ'দে শুকুৱাই দিলে। সিও সাজু হ'ল এক নতুন আশাৰে। চাৰ্চিং ফৰ জব, য'ত সন্নিৱিষ্ট হৈছে তাৰ সকলো।